বহুত দিনৰ পিছত লগ পাইছোঁ। 3 বছৰ পিছত লগ পাইছোঁ আমি। খা খোৱা বোৱাত একো এটা ৰুল নাই। Hello everyone, welcome back to my channel. So, এই vlogটো হৈছে যে স্কুলৰ লগত লগ পাম। So, ভাবিছোঁ কি অকণমান ভিডিঅ' বনাওঁ, বাট মানে মেমৰিজ হিচাপে থৈ দিবলৈ আৰু। So, আমি গোটেইখিনি নহয়, আমি 4জনীয়ে, মই, মাহানুৰ, গীতালি আৰু মানুৰাধা, আমি চবে ভাবিলোঁ যে এটা জেগা লগ কৰি লওঁ, দেন আমি ডিচাইড কৰিম ক'ত যাম। তো প্ৰথমতে আমি কথা পাতোতে গ'ল আৰু এনেকৈ 1 ঘণ্টা সেনেকৈ ৱেষ্ট আমাৰ। তাৰপিছত আমি ভাবিলোঁ কি অডিটৰিয়াম যোনখন নতুনকৈ খুলিছে ডিব্ৰুগড়, তো তাতে যাওঁ বুলি ভাবিলোঁ। তো তাৰে অকণমান ক্লিপছ আছে, তাত শ্বেয়াৰ কৰি দিছোঁ। ডেজাৰ্ট বানানা কি নাম আছে বানানা ক্ৰিমি বানানা কি হয় এইটো মই ট্ৰাই কৰোঁ। খোৱা বোৱাত একো এটা ৰুল নাই। কাটা চামুচেৰে খাইছে গাইজ, ডেজাৰ্ট গাইজ। মইতো ভালকে ধৰি আছো ৰে। এয়া আমাৰ ব্লগাৰ আঙুল টেপলে গুচি গৈছে ইমানে খাইছে। এয়া চব ফেটছ, ইয়াত ফেটছ বিলাক বহিছে। ইয়াত আহিছো শুকান মাছ। আমি আহিলোঁ হল ষ্ট্ৰীটত। এইফালে মাহানুৰ, এইফালে অনুৰাধা, আৰু এজনী আছে গীতালি। এজনী অহা নাই এতিয়া বৰ্তমান, খাই মেলি ৰেষ্ট লৈছে এতিয়া। আমাকে চাওঁ, আমাকে চাই থাকোঁ। আমি বহুত দিনৰ পিছত লগ পাইছোঁ। 3 বছৰ পিছত লগ পাইছোঁ আমি। এইফালে গীতালি, এইজনীকো 3 বছৰ পিছত লগ পাইছোঁ। গীতালি হৈছে মাহানুৰ, দুজনী বহুত শকত, আৰু মই হৈছোঁ শুকান মাছ। মাৰ এজনী ধৰি মাৰ এজনী বাচ্চা নেকি খাইছে। মা বেটি হৈ যাব আজিকালি ইমানখিনি। The next morning. এতিয়া হৈ গ'ল নেক্সট ডে মই আকৌ মোৰ লগৰ দুজনীৰ লগত, এবাৰ বেলেগ লগৰ দুজনীৰ লগত আমি গ'লোঁ য়'ল' ডিব্ৰুগড় যোনযোৰ আছে সিহঁতি গম পায়ে। তাতে চুইমিং পুল এটা আছে য'ত আমি পাৰ পাৰ্চন 150কৈ লয়। তো আমি গৈছিলোঁ চুইমিং কৰিবলৈ। তো সেয়াই অকণমান ইনজয়মেণ্ট মই ব্লগত কৰিলোঁ আৰু। তো চাব আৰু ইনজয় কৰিব। ভিডিঅ' অলপ ফটো মাৰি আছোঁ। প্ৰেক্ষী প'জিং, ঝৰ্ণাই ফটো মাৰি দিছে, মই ব্লগিং। আমি অলপ দেৰি পিছত চুইমিং পুলত নামিম, মানে 3টা বজাত টাইম আছে। এতিয়া বৰ্তমান হোৱা নাই আৰু 10 মিনিট আছে। সেইকাৰণে আমি অলপ ফটো মাৰি লৈছোঁ, দেন আমি চেঞ্জ কৰি আমি পুলত নামিম। অলপ পুলৰ ফটো চাব আৰু। Oh my god. হাই আপনি একচুয়ালি এইফালে তো চা এইফালে বহুত দ আছে। এইফালে আমি অকণমানতে আছোঁ আৰু এইজনী নেজানে যে মই এটা লগত থাকিবলগীয়া হৈছে। মই অলপ নাচিছোঁ। নাচিছোঁ বোলে মই অলপ
পানীতে নাচিছোঁ আকৌ এইটোনো কি অঁ মোকো কৰি দে সেই অকণমান উঠি থাক দেই তলত সোমাই নাযাবি আকৌ সেইবুলি ৰখি থাক এটা জেগাত ৰখি আছোঁ ঐ মোক পানী নেপেলাব দেই জাতীয় জঁপিয়াও হয় না অঁ এই জঁপিয়াই বোলে দেই সেইফালৰ পৰা জঁপিয়াব ইয়াত নহয় সেইফালৰ মৰিলে তই আঁতৰ তই পৰ্ণাৰ ব্লগত ডিষ্টাৰ্ব কৰিছ আঁতৰ হ তই তই বেছি দূৰ নাযাবি আকৌ গৈছোঁ কৰ ওলালোঁ এতিয়া পূৰা এক্সপিৰিয়েঞ্চ কৰা কেনেকুৱা লাগিলে ভাল লাগিলে প্ৰথমবাৰ পোলা নামিছোঁ আমি ইমান ঠাণ্ডা আছে প্ৰথমতে পানীখিনি এইটো কপি আছে কাপোৰ চাপোৰ মই যাওঁ বেয়া ঠাণ্ডা লাগিলে এই এইফালে দফালে যাবই নোৱাৰিলোঁ আজি নেক্সট টাইম ভালকৈ যাব লাগিব আকৌ আহিম ন ভাল লাগিলে ফিৰাইগা হৈ গ'ল পূৰা আমি চুইমিং পুল চেঞ্জ কৰি আহি আছে এতিয়া পোৱালিবোৰ শিকাই আছে চ' আমি যাওঁগৈ আৰু কেনেকুৱা লাগিলে বহুত ভাল লাগিলে প্ৰিয়াক্ষী তোমাৰ এক্সপিৰিয়েঞ্চ ভাল লাগিলে বহুত আকৌ বৰ বেলেগ ষ্টাইল ক'লে টাইমটো কমেই হৈ গ'ল নিচিনা লাগিছে 1 ঘণ্টা দিছিলে আৰু অলপ থকা হ'লে মজা লাগিলে হয় শিকিয়ে গ'লো হ'লে বা আমি পাই গ'লো হেঁতেন একেবাৰে